নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে এছএন মাজুলী ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আৰু আজিৰ ভিডিঅ'টোত আমি কেনেধৰণে আপোনালোকে যিহেতু অনলাইনত পাৰ্চেল অৰ্ডাৰ দিয়ে, কেনেধৰণে সেই পাৰ্চেলটো ট্ৰেক কৰিব, ক'ত পাইছে, কি কথা, সেইখিনি কেনেধৰণে যাব, সেই সকলো প্ৰচেছখিনি আজিৰ ভিডিঅ'টোতে আমি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটোত যদি প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যিহেতু আমি যেতিয়াই নতুন নতুন ভিডিঅ' দিওঁ সেই ভিডিঅ'খিনি পোনপ্ৰথমে যাতে আপোনালোকে পায়। আপোনালোকে যেতিয়া পাৰ্চেলটো ট্ৰেক কৰিব তাৰ কাৰণে প্ৰথমতে মোবাইলত গৈ পেলাই ফ্লিপকাৰ্ট, মিছো যি ধৰণৰ এপছ আছে সেই এপছত যাব লাগিব। এপছত গৈ পেলাই মই বিশেষকৈ ফ্লিপকাৰ্টত দেখাম। এপছত যোৱাৰ পিছত ইয়াতে একাউণ্টত যাব লাগিব। একাউণ্টত যোৱাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব মাই একাউণ্ট বুলি অপশ্যন আহি যাব আৰু ইয়াত গোটেই একাউণ্টছৰ ডিটেইলছখিনি থাকে। ইয়াৰে অৰ্ডাৰছ যিখিনি অৰ্ডাৰ কৰিব সেই অৰ্ডাৰ কৰা বস্তুখিনি অৰ্ডাৰছত যাব, সেইকাৰণে অৰ্ডাৰছত ক্লিক কৰিব লাগিব। অৰ্ডাৰছত ক্লিক কৰাৰ লগে লগে আপুনি যিখিনি বস্তু অৰ্ডাৰ কৰিছিলে সেইখিনি ইয়াতে স্ক্ৰল কৰি চাব পাৰিব। আৰু মই ইয়াতে এটা দেখাই আছে 2-3 নম্বৰটো এৰাইভ টুমৰো বুলি দেখাই আছে, তাতে ক্লিক কৰিলোঁ কাৰণ মই সেইটো যিটো পাৰ্চেল অৰ্ডাৰ দিছিলোঁ সেইটো ট্ৰেক কৰি চাম। আৰু ইয়াতে দেখাই আছে এইখিনি গোটেই প্ৰচেছখিনি, ইয়াতে গোটেইখিনি দেখাই আছে। আপোনাৰ পাৰ্চেলটো কেতিয়া পাব বা প্ৰাইচখিনি সকলোখিনি ইয়াত চাব পাৰে। আৰু মই ইয়াতে ডেলিভাৰী ডিটেইলছ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ কেতিয়া অৰ্ডাৰ কনফাৰ্ম হৈছে, কেতিয়া শ্বিফ্ট হৈছে গোটেইখিনি আহি আছে। আৰু ইয়াৰ পৰা যিটো এক্সাক্ট লজিষ্টিক বুলি অপশ্যন আছে তাত এটা নাম্বাৰ দেখা পাইছে FMPC বুলি, এনেকৈ এই সংখ্যাকেইটা আমি চিলেক্ট কৰি পেলাই কপি কৰি ল'ব লাগিব। ইয়াৰ পৰা যেতিয়া ইয়াৰ পৰা কপি কৰি ল'ম, কপি কৰি লোৱাৰ পাছত আমি এপছটো কাটি দিব পাৰোঁ। কাটি দি পেলাই আমি য'ত চাৰ্চ কৰিম, মানে গুগল ক্ৰমতে বিশেষকৈ চাৰ্চ কৰা হয়। গুগল ক্ৰম অ'পেন কৰি পেলাই তাতে আমি ই কাৰ্ট ট্ৰেকিং বা ই কাৰ্ট লজিষ্টিক চাৰ্চ কৰাৰ লগে লগে ইয়াতে আহি যাব অপশ্যন ই কাৰ্ট লজিষ্টিক বা বহুতখিনি লিংক আহি যায়। তাৰে আপুনি ই কাৰ্ট লজিষ্টিক বুলি যিটো আছে তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে ইয়াতে ট্ৰেকিং, ইয়াত আপোনাৰ এনেকৈ তলত আহি গৈছে এটা বক্স, সেই বক্সটোত চাৰ্চ কৰিবলৈ অপশ্যন আহিছে। মই ইয়াতে আগত যিহেতু কপি কৰি থোৱা আছিলে ইয়াত পেষ্ট কৰি দিলোঁ, পেষ্ট কৰিলে চাৰ্চ অপশ্যনত ক্লিক কৰিলোঁ। চাৰ্চ অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে ট্ৰেকিং ID আহি গৈছে। ট্ৰেকিং IDটোৰ লগতে নাম বা গোটেই ডিটেইলছখিনি আহি গৈছে। এনেকৈ আপোনালোকে ট্ৰেক কৰি চাব পাৰে। আৰু ট্ৰেকিং ডিটেইলছটো তলত দেখা পাব, যিহেতু ক'ৰ পৰা আহিছে বা বৰ্তমান ক'ত আছে সেই পাৰ্চেলটো, সেই সকলোখিনি আপোনালোকে এনেকৈ ট্ৰেকিং ডিটেইলছ অপশ্যনটোত গৈ তললৈ স্ক্ৰল কৰি কৰি নি থাকিলেই দেখা পাব। এনেকৈ স্ক্ৰল কৰি কৰি নি থাকিব লাগিব। মই যিহেতু মোৰ পাৰ্চেলটো ওচৰতে আছেই, কিন্তু কিছু প্ৰব্লেমৰ কাৰণে দিয়াহি নাই। 31 তাৰিখেই ডেট আছিলে, কিন্তু আজিলৈকে দিয়াহি নাই। আপোনালোকে এনেকুৱা ধৰণে ই কাৰ্ট লজিষ্টিকত আপোনাৰ পাৰ্চেলটো ট্ৰেক কৰি চাব পাৰিব। ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ।